স্বৰচিত কবিতা আবৃত্তিৰ শিৰোনাম নিমন্ত্ৰণী পত্ৰ। অনুৰাগ, তোমাৰ নিমন্ত্ৰণী পত্ৰখন পোৱা আজি বহু দিনেই হ'ল। মোৰ আশা সুখী হোৱা তুমি। শেৱালিৰ কাষত বহি আজি নষ্টালজিক হৈ পৰিছোঁ মই। মনত আছে চাগে তোমাৰ, মই যে কৈছিলোঁ অনু, তোমাৰ হৃদয়খন ধাৰলৈ দিয়া মোক। আৰু তুমি কৈছিলা হৃদয়খন দেখোন তোমাৰেই। হাতত হাত ধৰি শিৱসাগৰৰ পুখুৰীৰ পাৰত ঘূৰা, চৰাইদেউৰ মৈদাম বগোৱা, ডেমেষ্টিকৰ চিকেন ললিপপৰ সোৱাদ লোৱা, নতুবা জয়সাগৰ পুখুৰীত বুটিং কৰা, নহ'লে কমপ্লেক্সত যে আড্ডা, এইবোৰ সকলো এতিয়া মাথো সোঁৱৰণি। গীটাৰখন হাতত লৈ তুমি যে গুণগুণাইছিলা গীতৰ কলিবোৰ, কেতিয়াবা কাণত এতিয়াও বাজে। কিন্তু সময়ৰ তাৰণাত বাস্তৱতাক আওকাণ কৰিব নোৱাৰিলোঁ মই। তুমি গুচি গৈছিলা ৰঙীন সপোনৰ পিছত, আৰু মই বাট চাইছিলোঁ তোমাৰ বাবে বহু দিন। কিন্তু ব্যস্ততাই তোমাক আঁতৰাই নিলে মোৰ পৰা। কি কৰিবা, ঘৰৰ কথা ৰাখি স্পন্দনৰ সৈতে আৰম্ভ কৰিছিলোঁ হৃদয়খনত নতুন ঠাই উলিওৱাৰ চেষ্টা। পাতনি মেলিছিলোঁ স্পন্দনৰ সৈতে এক নতুন যাত্ৰাৰ। অনুৰাগ, কি জানা, স্পন্দন মোৰ স্বামীতকৈ বেছি বন্ধু আছিল। অনু, মনত পৰে জানা, পৃথিৱীৰ নীলাখিনি চুই চোৱাৰ মোৰ যে কিমান হেঁপাহ আছিল। সেউজীয়াবোৰৰ মাজত নিজকে বিলীন কৰিব খুজিছিলোঁ মই। প্ৰকৃতিৰ প্ৰেমত বন্দী ছোৱালীজনী আজি গছৰ তলত বহি উচু পিচু পায়ো হেৰুৱাৰ বেদনাত। অনু, শেষত এটাই অনুৰোধ, ভুল নুবুজিবা। আক্ষেপ কৰি নহয়, যাব নোৱাৰিম তোমাৰ বিয়াৰ দিনা। কাৰণ সেইদিনা স্পন্দনৰ মাহেকীয়া। দুয়োটাই পাতিছিলোঁ তোমাৰ বিয়াত এটা ধুনীয়া গিফ্ট দিয়াৰ। কিন্তু কি কৰিবা, সময় নিদিলে সেই সুযোগ। আৰু স্পন্দনে চিৰ জীৱনৰ বাবে মোক দি গ'ল এটা গিফ্ট। সেয়া কি জানা, এই বগা হাতযোৰ। আহ, মোৰ আশা সুখী হোৱা তুমি। তোমাৰ যুগ্ম জীৱন অনাগত দিনবোৰত সুখৰ হওক, আগবাঢ়ি যোৱা নতুন দিগন্তৰ দিশে। এতিয়া মই হাঁহিব পাহৰিছোঁ, কাৰণ মই কোনো মনালিছা নাছিলোঁ। কিন্তু হাঁহিব এৰা নাছিলোঁ। মই কোনো মডেলো নাছিলোঁ, কিন্তু অসমীয়া জীয়ৰী আছিলোঁ। ৰঙীন সপোন দেখিছিলোঁ। কোনোবাই কৈছিল সম্পৰ্কত যদি উষ্ণতা নাথাকে, সেই সম্পৰ্কই দুখৰ বাহিৰে একো নিদিয়ে। গতিকে সময়ৰ সৈতে সম্পৰ্কবোৰ গঢ়ি তুলিছিলোঁ। কিন্তু স্পন্দন যোৱাৰ পাছত আজি বুজিছোঁ, সম্পৰ্কৰ উষ্ণতাতকৈ মোৰ কাম্য আছিল মৰমৰ মাত এষাৰ। নিসংগতা ভাল নোপোৱা মইজনী এতিয়া শেৱালিৰ তলত এটি কোণত পৰি ৰৈছোঁ ভৱিষ্যতৰ সংগ্ৰামৰ পৰিকল্পনাত। এতিয়া সময় আৰু মই এটি আনটি লগৰী।